যেন আমাক পলাইছে বা কিবা কৰিছে 2014 বা 15 কথাটো লৈ সি কৈছে 2014 আৰু 15 কেছটো লৈ ফালে কৈছে যদি এইটো হ'ব মোক ধৰাৰ আগত ফেৰেংগাক ধৰক তাৰপিছত বিধায়ক ধৰক তাৰপিছত চাউৰাইগ্ৰাক ধৰক এইবিলাকতো 2014-15 কেছটো ই আমাৰ 2020 জানুৱাৰীত যিটো শান্তি চুক্তি হৈছে তাতে সব কেছটোতো উইথড্ৰ হ'ব লাগে বাতৰি প্ৰচাৰ দি থাকিতো লাভ নাই ধৰক তাহক আগত ফেৰেংগাক ধৰক ফেৰেংগাক ধৰিলে পাব সিহঁতে কেনেকৈ শান্তি চুক্তিটো কৰিছিল আৰু মোক মাত্ৰ হেৰেছমেণ্ট দিছে কিয় চৰকাৰে বা ইফালে আমাক মোৰ মাত্ৰ প্ৰচাৰ কৰি আছে কিয় ফেৰেংগাক নধৰে কিয় চাউৰাইগ্ৰাক নধৰে কিয় বা বিধায়ক নধৰে কিয় মইতো এইবিলাক কেছত সিহঁতে জানে যিবিলাক 14 বা 15 কেছ আছে এইবিলাকতো মই গোটেই বেমাৰী আছিল এইবিলাক কেছে মই নাজানো সেই ফেৰেংগা জানে বা বিধায়ক জানে আৰু সিহঁতে জানে এইটো কেছ লৈ পালেহে কৈছে না মোৰ নামত দৌৰা বাতৰি বৰ্তমান মইতো NLFB হিচাপত মই কেম্পতে আছে CM ছাৰে যেনেকৈ আমাক ভালকৈ থাকিবি তহঁতৰ কিবা এটা আলোচনাটো হ'ব এই হিচাপত আছে আমি CM ছাৰৰ কথাটো লৈ পালি কিন্তু কিয় তেনেকুৱা আপোনাক তেনেকুৱা মাধ্যমৰ মতে আপোনাক পলাতক এইটো কিবা এটা থাকিব পাৰে কাৰোবাৰ মনত সিহঁতে ইফালে কৰিছে পাই আৰু এইবিলাক কি ক'ম আৰু চৰকাৰৰ সৈতে আলোচনা কেনেকুৱা চৰকাৰৰ সৈতেতো আমাৰ চলি আছে ভালে কিন্তু আমাৰ এই জানুৱাৰীত কিবা এটা আৰু কিবা আছে মিটিং আছে আপোনালোকে মূল সুতলি অহাৰ পিছত চৰকাৰৰ পৰা ৰেছপন্সটো মোটামুটি ইফালে ভালে আছিল কিন্তু খোৱা দাৱাৰ বেলাত অলপ অসুবিধা আমাক ষ্টেটৰ পৰা যিটো দিব চাইছিল তাৰপিছত আমাৰ এই BTRৰ যিটো কিবা আছে চিপ সিহঁতে দায়িত্বটো লৈ আছিল খোৱা দাৱাটো আমি দিম ছাৰ আমাৰ CM ছাৰৰ পৰা এনেকৈ কৈ আহিছিল এতিয়া আমাক আহিছে এতিয়া খাবও নিদিয়ে কিবাও নিদিয়ে BTCৰ পৰা BTRৰ চিপ কেনেকৈ চলি আছে আপোনালোকে তেতিয়া আমিতো কোনোবা অলপ চলপ দিয়াটো চলি আছোঁ আৰু আমাক দুটামান কণ্ট্ৰেক্টৰটো এনে চাউল দাল দিয়া থাকে এইটোতে চলি আছোঁ নিজৰ মানুহ হিচাপত সিহঁতে আমাক চাইছে আৰু বৰ্তমান কিমানজন আছে আমাৰ এই কোকৰাঝাৰ কেম্পত 150 জন আছে ওদালগুৰিত 100 জন এইটো আৰু যদি চৰকাৰৰ ফালৰ আপোনাক যদি খাব কি ল'ব কি আমি ৰাইজৰ কাম কৰিছে ৰাইজই দিব লাগিব আমাক গাঁৱে গাঁৱে তুলিম যদি নিদিয়ে বৰ্তমান আমাক দুটামান কণ্ট্ৰেক্টৰটো দি আছে চাউল দাল এনেকৈ দায়িত্ব লৈ সিহঁতৰ পৰাও যদি নাপায় আমি গাঁৱে গাঁৱে তুলিম আমি বড়ো জাতিৰ যদি কৰিছে বড়ো পাৰ্চনেল কৰা নাই আশা আছে ৰাইজৰ আশা আছে আমাৰ যথেষ্ট আৰু ৰাইজৰ ছাপোৰ্টো আছে আমাৰ বহুত প্ৰমোদ বড়োই যিটো নিজে দায়িত্ব লৈছিলে খোৱাৰ দায়িত্ব লৈছিলে প্ৰমোদৰ পৰা খাব নাপালেও আমি এনেই জি থাকিম প্ৰমোদ আমাক নিদি বুলি কৈ থাকিছে সিটো আৰু কেই বছৰ থাকিব 3 বছৰ থাকিব 3 বছৰ পাছততো আমি কিবা এটা নহয় এটা গভৰ্ণমেণ্ট নতুন আহিলে আমি খাব পাম বা এতিয়া আমাক ষ্টেটৰ পৰাতো দিবই কিবা নহয় কিবা এটা দিব জানুৱাৰীত ফাইনেল হ'লে কিন্তু প্ৰমোদে দায়িত্ব লৈছে আমাক দিয়া নাই এইটো নিজৰ কথা তাৰ পৰা খাব নাপালেও আমি পাম পাব্লিকৰ পৰা ৰাইজৰ পৰা এইটো আৰু চাবাই